26 এপ্ৰিল 2022 তাইৰ জন্ম আৰু চাওঁতে চাওঁতে আমাৰ মৰমৰ কণমানিজনী ইমান ডাঙৰ হ'ল। কেতিয়া ডাঙৰ হ'ল মানে গমেই নাপালোঁ, এনেকুৱা টাইপ হৈ গ'ল। আৰু এই ভিডিঅ' ক্লিপটো হৈছে তাইৰ জন্মৰ দিনাখনৰে এঘণ্টামান পিছৰ হ'ব। চাবলৈ তাই কিমান মৰম লগাকৈ হাঁহি এটি মাৰিছে, অকণমান পিছতে আপোনালোকে দেখা পাব। আৰু তাই মোৰ দাদাৰ ছোৱালী, মোৰ ভতিজী হ'ব। আৰু এই ভিডিঅ'টি আপলোড কৰাৰ এটাই উদ্দেশ্যটো হৈছে আৰু তাই ডাঙৰ হৈ ভিডিঅ'টো চাব পাৰিব। আপলোড কৰাৰ সেইটোৱে উদ্দেশ্য, তাইৰ কাৰণে সাঁচি ৰখা নিচিনা, কাৰণ মোবাইলত থাকিলে ডিলেট বা কিবা এটা হোৱাৰ চান্স থাকে। টিকলুৰ কাৰণে কাপোৰ এযোৰ আনিলোঁ, টুপি এটা, মোজা দুযোৰ আছিলে চাগে। আৰু এয়া কাঁহী বাতিটোত আচলতে চিণ্ড্ৰেলা মানে আছে আৰু তাত পেইণ্ট কৰা, সেইটো কাৰণে ভাল লাগিলে তাৰমানে। চ' তেনেকৈ আনিলোঁ আৰু কিনো নিম, নিজৰ সামৰ্থ্য অনুযায়ী তাত সৰু টিকলুচা আঙুঠি এটা, সেয়াই আৰু এতিয়া হৈছে গা ধোৱা নিয়ম এটা থাকে, গা ধুৱাব লাগে যে, সেইটো নিয়ম কৰা হৈছে। তো তাই মানে ইমানেই লক্ষী ছোৱালী, অকণো কান্দা নাই, অকণো ইমানেই লক্ষী, তাৰমানে কি ক'ম আৰু। কি ভাবছে কথা গাছটো ভালে পায়। Các bác ơi, có cái công ty lý liền.